100 টকা কি লাগে? গাড়ী ভাড়া মানে ডেইলি কলেজ যাবৰ কাৰণে আপুনি এটা এৰি পেলাই সেইটো মেনেজ কৰে। আচ্ছা, আপোনাৰ এতিয়া বয়স কিমান হ'ল? 73 বছৰ। অঁ, কিমান বছৰ বয়সৰ পৰা আপুনি মানে কিমান বছৰমান হ'ল ৰিক্সা চলোৱা? মোৰ আজি 32 বছৰমান হ'ল। আচ্ছা 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 আচ্ছা। আগত বিহাৰী আছিল। কি কৈছে? আগত বিহাৰী ৰিক্সা আছিল। অঁ, অসমীয়া নাছিলেই। আপুনি কি মানুহ? অসমীয়া। আপুনি অসমীয়া মানুহ? পৰিকেলা। আচ্ছা আচ্ছা, নাই এনেকৈ মই এনে বিহাৰী বা অসমীয়া বুলি একো মই বেলেগ একো ক'ব খোজা নাই, যোনে হয় চবটো একেই কথা ন। কিন্তু আপুনি এনেকৈ বিহাৰী আছিল বুলি কোৱা কাৰণে মই সুধিছোঁ আৰু আপুনি কি মানুহ বুলি। বিহাৰী ৰিক্সাই। বুজি পাইছোঁ, বিহাৰী নাই। বুজি পাইছোঁ। নাই আপুনি ডাঙৰ কথা, 73 বছৰ বয়সতে এনেকৈ যে ৰিক্সা চলাই আছে ল'ৰা ছোৱালী কলেজৰ খৰচ উলিয়াবৰ কাৰণে, এইটো মানে এটা খুব মানে প্ৰশংসনীয় কথা এটা, গম পাইছে দাদা? বহুতে সহায় কৰে দেখি হয়, ছোৱালী হাতত পঢ়িব পাৰিছোঁ। হা হা হা। নাই মোৰ মানে এটা ৰেচপেক্ট এটা উপজি গৈছে, আপুনি 73 বছৰ বয়সত চলাই আছে যে। মই পিছফালৰ পৰা আপোনাৰ ভিডিঅ' এটাও কৰিছোঁ দেই, কাৰণ এইটো মানে আগৰ পৰা কৰিলেও কথা নাই, নামি পেলাই। অঁ, নাই এইটো মানে বহুতৰ কাৰণে এটা খুব এটা আদৰ্শৰ বিষয়, গম পাইছে? ই আকৌ ৰাখি দিব এইখিনিত, হ'ব ইয়াতে ৰাখি দিলে। চ' আমি আহি পালোঁ আৰু এখেতে হৈছে সেইজন ব্যক্তি। আপোনাৰ নামটো কি বুলি কৈছিলে? মহেশ্বৰ কলিতা। মহেশ্বৰ কলিতা। অকণমান আগুৱাই দিয়ক, গাড়ীখন দিগদাৰ হ'ব। আপোনাৰ কিবা এটা বেমাৰো হোৱা বুলি কৈছিলে ন পিছফালে? এই নাৰ্ভ। অঁ আচ্ছা, সেইটো কাৰণে কি ৰিক্সা চলাব দিগদাৰ পায় নেকি? নাই, এই চিধা হ'ব নোৱাৰোঁ, এনেকুৱা হালিব লাগে, চিধা হ'ব লাগিলে। আচ্ছা 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 নাৰ্ভ। আচ্ছা, মই বুজি পাইছোঁ। ডাঙৰ কথা যে আপুনি 73 বছৰ বয়সত এনেকৈ ৰিক্সা চলাই পেলাই আপুনি ভাড়া মাৰি আছে। চ' এইটো যথেষ্ট কৃষ্ণগুৰু। হয়, এইটো এটা আদৰণীয় মানে কথা। চ' গতিকে আপোনাৰ ভাড়া হৈছিলে 50 টকা। আৰু মই ভিডিঅ'টো একচুৱেলি এইকাৰণে দেখাইছোঁ ৰাইজক, কি এই বস্তুটো গম পাওক মানে মানুহে যে কিমান কষ্ট কৰি চলি আছে। আৰু কোনোবাই আপোনাৰ নাম হয়, এই আপুনি বৃদ্ধি পেঞ্চনৰ কাৰণে হয় মই 3বাৰ কাগজ জমা দিলোঁ। মই 3বাৰে মোৰ নহ'ল, বৃদ্ধ পেঞ্চন নাই পোৱা। নাই পোৱা। 3বাৰ খৰচা কৰি ইনকাম চাৰ্টিফিকেট ডাক্তৰৰ হেৰি আনি 3বাৰ দিলোঁ, একবাৰো হোৱা নাই। আপুনি ক'ত থাকে? মই থাকোঁ এই গীতা মন্দিৰ। গীতা মন্দিৰ। আপুনি এড্ৰেছটো কৈ দিয়কচোন, কোনোবাই যদি সহায় কৰিব বিচাৰে তেতিয়া অন্তত আপোনাক বিচাৰি পাব। তেতিয়াহ'লে এই 2 নম্বৰ মধুৰিয়া বুলি কোৱা। মধুবলী। আপোনাৰ নামটো মহেশ্বৰ কলিতা, ৰিক্সা চলাই। আপুনি এইটো ৰাখক, মোক আপুনি এইটো ৰাখক, আপুনি ৰাখক, আপুনি মোক ঘূৰাই দিব নালাগে, নালাগে আপুনি মোক ঘূৰাই দিব নালাগে, আপুনি এইটো ৰাখক। আপুনি দিনটোত আপুনি ল'ৰা ছোৱালীৰ কাৰণেতো আপুনি ৰিক্সা চলাই আছেতো, ভাড়া 150 টকা মিলাবলৈ। আৰু মই অনবৰত চানমাৰি আৰু বিগ বজাৰতে, চানমাৰি বিগ বজাৰ এখানটিতে থাকোঁ। আচ্ছা আচ্ছা আচ্ছা, দিয়ক বাৰু, ভাল লাগিল। মই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত দি দিম। কৃষ্ণ 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 কৃষ্ণ। গতিকে আমাৰ ডাক্তৰ হওক কিবা হওক, হয়, যদি কৃষ্ণগুৰুৰ হয় তেখেতে আহি ডাক্তৰ হ'ল বুলি মোক যে সেৱা নকৰিব, হয়, আহি উবৰি সেৱা কৰিবই। হয় হয়, আমিও কৰোঁ। আমি মানুহটোক নকৰোঁ, হয়, আমি তাক কৰোঁ আত্মাটোক। হয় হয়, আত্মাটোক আমি হেৰি কৰোঁ, হয় হয়, সদগতিৰ কাৰণে। ঠিকে আছে। দৰ্শকসকল, মই এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰিলোঁ যে তেওঁ আজি 73 বছৰ বয়সত এনেকৈ ৰিক্সা চলাই ভাড়া মাৰি আছে। তেওঁৰ ল'ৰা ছোৱালী দুজনক স্কুল যোৱাৰ যিটো খৰচা তেওঁৰ 150 টকা ডেইলি লাগে, সেইটো উলিয়াবৰ কাৰণে তেওঁ এনেদৰে ৰিক্সা চলাই আছে। আৰু তেওঁৰ বিভিন্ন সময়ত তেওঁ সহায়ৰ কাৰণে কাৰোবাৰ ওচৰতো গৈছিলে, কিন্তু সহায় নাই পোৱা। আৰু তেওঁ জুবিন গাৰ্গক হেনো খুব ভাল পায়। মাজতে 3বাৰকৈ জুবিন দাৰ ঘৰতো গৈছিলে। জুবিন দাক লগ নাপালে, সেইটো এটা বেলেগ কথা বাৰু, মই জাষ্ট কৈছোঁ তেওঁ কোৱাৰ কাৰণে। বাকী কোনোবাই যদি পাৰে তেওঁক সহায় কৰিব পাৰে, কাৰণ 73 বছৰ বয়সত তেওঁ বৃদ্ধ পেঞ্চন নোহোৱাকৈ ল'ৰা ছোৱালী পোহপালৰ কাৰণে, পঢ়া শুনাৰ কাৰণে এইদৰে কষ্ট কৰি আছে। চ' সেইকাৰণে মই ভিডিঅ'টো আগুৱাই দিলোঁ ছ'চিয়েল মিডিয়াত। থেংক ইউ। আন 10জনে চাব পৰাকৈ ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। হ'ব, আপুনি যাব দিয়ক ন। কৃষ্ণ।